হাই মোৰ ফেচবুক সকলো বন্ধু বান্ধৱীসকল, আকৌ মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ ফেচবুক লৈ। এইবাৰ এনেকা বিয়া হৈছে, এইবাৰ খেতি এনেকা ঔষধ দিব লগা হৈছে। এনেকা ঔষধ দি আছোঁ। এয়া আপোনালোকে দেখিছে মোৰ ফেচবুক বন্ধু বান্ধৱীসকল, এনেকাকে বেয়া হৈছে এইবাৰ মোৰ খেতিটো। কি যে হ'ব। পুৰা গোটেইখিনি পোক খাই গৈছে। এনেকা ঔষধ দি আছোঁ। আজিকালি খেতি কৰিলেও প্ৰায় টকাটো বেছি যায়, পোৱাটো কম। এনেকা দিন আহিল। যোৱা বছৰ ইমান এনেকা নহৈছিল, এই বছৰে বেয়া হৈ গ'ল। আপোনালোকে বাৰু খেতি কৰেনে? কৰে চাগে সকলোৱে ন? এই ঠাইবোৰ বহুত নিজান ঠাই, কাক দেখাও নাযায়। আমাৰ এনেকা ঠাইত পথাৰটো একো মানুহে দেখা পোৱা নাযায়। অকলে খেতি কৰি থাকিবই ভাল নালাগে। মাজে মাজে কাৰোবাৰ লগত কথা পাতিব পালে ভাল লাগে। নহয় বেয়া ল'ৰা হেল্ল', মোৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছেনে? মোৰ ভিডিঅ'টো কেনে লাগিছে বাৰু কমেণ্ট কৰি জনাব। আপোনালোকৰ হাল উঠিলে? মোৰ বাৰু হাল উঠা নাই এখনো। এই বছৰ মা দুৰ্গা পূজা চাই হাল তুলিম। এখন হাল উঠা নাই, বহুত দিন লাগিব আকৌ। সকলোৱে দেখা পাইছে চাগে, একোৱে হোৱা নাই এখনো। হয়নে বন্ধু বান্ধৱীসকল? বাই, আজিলৈ প্ৰায় এৰিলোঁ, বেছি দেৰি নাই। কি ক'মনো আজি, এইটোৱে আজিৰ দিনটো। আজিৰ দিনটো এনেকাই গ'ল ঔষধ মাৰাতে, সকলোৱে দেখা পাইছে নহয়। বাই, আজিলৈ এই ভিডিঅ'লৈ ইমানতে এৰিলোঁ।